নমস্কাৰ চাই আছে কোব্ৰা নিউজ অসম এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মকৰ্তা দিল্লী আৰক্ষীৰ আটক বৃহস্পতিবাৰে এএছএছপিয়ে অসমৰ জ্বলন্ত সমস্যা 10 দফীয়া দাবী লৈ দিল্লী যন্তৰ মন্তৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছিল ধৰ্মঘট স্থলীৰ পৰা এএছএছপিৰ সভাপতি মোহাম্মদ আলী খলিফা সাধাৰণ সম্পাদক আবু বকৰ সিদ্দিক আব্দুল হামিদৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰে নতুন দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সংখ্যা অধিক হোৱাৰ বাবে অনুমতি নিদিলে দিল্লী আৰক্ষীয়ে বৰ্তমান দিল্লী পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত প্ৰতিবাদকাৰীসকলক আটক কৰি ৰাখিছে আমাৰ কথা হ'ল অসমত যি ধৰণে অমানৱিকভাৱে মানুহক উচ্ছেদ আৰম্ভ কৰিছে আমি উচ্ছেদৰ বিৰুদ্ধ নহয় কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে পুনৰ সংস্থাপন দাবীৰে আমি বিভিন্ন সময়ত চৰকাৰসকলৰ লগত আলোচনা কৰি আছোঁ দেখা গৈছে অসম চৰকাৰে কোনো পৰ্যায় মানি ল'ব পৰা নাই তেওঁলোকে অমানৱিকভাৱে বেদখলকাৰীসকলক অত্যাচাৰ কৰি আহিছে আৰু বিভিন্ন জায়গাত ইতিমধ্যে উচ্ছেদ আৰম্ভ কৰিছে কথা হ'ল আমাৰ দাবী যেতিয়ালৈকে পূৰণ নকৰিব আমি উচ্ছেদৰ বিৰুদ্ধ নহয় উচ্ছেদ কৰক কিন্তু উচ্ছেদ কৰাৰ আগমুহূৰ্তত সেই মানুহখিনিক পুনৰ সংস্থাপন দিয়ক তেওঁলোকৰ ঘৰ বাৰী তেওঁলোকৰ থকাৰ ব্যৱস্থা যিখিনি সা সুবিধা দিব লাগে সা সুবিধা দি পেলাই উচ্ছেদ কৰক তাত কোনো আমাৰ ক'বলগীয়া নাই বিশেষকৈ ফৰেষ্ট এৰিয়াখিনি যি ধৰণে খালী কৰি আছে কৰক কিন্তু দেখা গৈছে ফৰেষ্ট এৰিয়াৰ বাহিৰেও যিখিনি চৰকাৰী ভূমি থকা মাটিত আজি 40ৰ পৰা 50 বছৰ ধৰি বিশেষকৈ সংখ্যালঘু মানুহে তেওঁলোকে গৰাখনীয়া তেওঁলোকৰ ঘৰ বাৰী ধান বান কৰাৰ পিছত তেওঁলোকে জীৱন নিৰ্বাহ কৰি কোনোমতে তেওঁলোকে জীয়াই আছে আৰু বিশেষকৈ এতিয়া বিভিন্ন জায়গাত কৰাৰ পিছত এতিয়া চৰ অঞ্চলত কৰিবলৈ যি ধৰণৰ প্ৰস্তুত কৰিছে কিন্তু দেখা গৈছে আজি চৰ অঞ্চলৰ জনসাধাৰণে যদি কৃষি খেতি কৰে চব্জি উৎপাদন কৰি দিব পাৰে অসমৰ জনসাধাৰণে আজি কম দামত চব্জি খাব ধৰিছে আজি আমি 10টা দাবী লৈ আমি অৱস্থান ধৰ্মঘট আমি আৰম্ভ কৰিছিলোঁ কিন্তু আমাৰ যেতিয়া প্ৰতিবাদস্থলীত যেতিয়া আমাৰ প্ৰতিবাদকাৰীসকল একগোট হৈছিলে আৰম্ভ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে আমাৰ আটক কৰি আজি থানালৈ লৈ আহিছে কিন্তু কথা হ'ল আমি পূৰ্বৰ পৰাই আমি দাবী জনাই আছোঁ যে অসম চৰকাৰে অন্যায়ভাৱে অত্যাচাৰভাৱে অসমৰ বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ ওপৰত যি ধৰণৰ অমানৱিকভাৱে অত্যাচাৰ কৰি আহিছে এই অত্যাচাৰৰ বিৰুদ্ধে আমি আজি দিল্লীলৈ আহিব লগা হ'ল গতিকে আমাৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিম আমাৰ এই প্ৰতিবাদস্থলীৰ পৰাই এইটো হ'ল আমাৰ মেইন দাবী